শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে যে আমাৰ গাঁৱত বহুত সেলফ হেল্প গ্ৰুপ আছে নে নাই? মহিলাসকলৰ গ্ৰুপ আছে নে নাই? ইমান দিনে মহিলাই গ্ৰুপত টকা পায়, যে 25,000 টকা গ্ৰুপত দিলো, 50,000 টকা গ্ৰুপত দিলো। গ্ৰুপত দিলে 10টা মহিলাৰ মাজত ভাগ হয়। 25,000 টকা কংগ্ৰেছেতো 5,000 দিছিলে, 5,000 মানে গাই প্ৰতি 500 টকা। যদি 25,000ও দিও তেলে গাই প্ৰতি হয় 2,500 টকা। গতিকে মই চিন্তা কৰি আছিলো যে আমাৰ অসমত 40 লাখ মহিলা গ্ৰুপ আছে, 4 লাখ মহিলা গ্ৰুপত 40 লাখ মহিলা আছে। এই 40 লাখ মহিলাই যদি নিজাকৈ কিবা কাম আৰম্ভ কৰে, আমাৰ অসমত কিমান কাম হ'ব? কোনোবাই ধূপ বনাব, কোনোবাই মৌ উৎপাদন কৰিব, কোনোবাই মুৰ্গী পুহিব, কোনোবাই গাহৰি পুহিব, কোনোবাই গৰু ৰাখিব। যদি এই মহিলাসকলৰ হাতত আমি যদি কিবা এটা টকা দিব পাৰো, তেতিয়াহ'লে এই মহিলাসকলে লাহে 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 উৎপাদনমুখী হ'ব পাৰিব। সেইবাবে মই এইবাৰ আমি সিদ্ধান্ত লৈছো যে অসমৰ এই 4 লাখ সহায়ক গোটৰ যি মেম্বাৰ, সেই 40 লাখ মহিলাৰ বেংক একাউণ্ট নম্বৰ আমি ল'ম আৰু বেংক একাউণ্টত আমি 10,000 টকাকৈ সব মহিলাক ব্যক্তিগতভাৱে আমি দি দিম। গ্ৰুপত নহ'ব। গ্ৰুপত আগতে আমি পাই থাকিম, কিন্তু এইটো মোৰ ফালৰ পৰা ব্যক্তিগত একাউণ্টত দিম। আৰু যি মহিলাই এই ব্যক্তিগত একাউণ্টত 10 লাখ টকালৈ ভাল কাম কৰিব, ভৱিষ্যতৰ দিনত তেওঁলোকক আমি বেংকৰ পৰা আৰু লোন দিম, সাবসিডি দিম। আৰু এই মহিলাই যি বেংকৰ পৰা লোন ল'ব, সুদটো চৰকাৰে দিব, মহিলাই দিব নালাগে, সুদটো চৰকাৰে নিজৰ একাউণ্টৰ পৰা দিব।